নমস্কাৰ বন্ধুসকল, মোৰ বিজে ৱৰ্ল্ড চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম আৰু অৰুণাচল, এই অসম আৰু অৰুণাচলৰ মাজত এখন দলং। এই দলংখন তলেদি এখন নদী বৈ আছে, যাক অৰুণাচল আৰু অসমৰ মাজত বিভক্ত কৰিছে। এই নদীখনৰ নাম হৈছে তিলক। সকলোৱে তিলক নদী বুলিয়ে জানে। এই তিলক নদী এফালে আপোনাৰ অসম আৰু আনটো ফালে অৰুণাচল। এই অৰুণাচলৰ এইখন হৈছে আপোনাৰ দেওমালী গেট, য'ত আমি অৰুণাচলৰ দেওমালী যোৱা ৰাস্তাৰ এইখন গেট। আৰু এই নদীখন তাৰে কাষত, এফালে অসম আৰু এফালে আপোনাৰ অৰুণাচল। গতিকে বন্ধুসকল, এই নদীখন তিলক নদীৰ নামেৰে জনাজাত। ইয়াত আপোনাৰ কুলু কুলু কৰি এইখন নদী পানী বৈ আছে। ইয়াতে আপোনাৰ জানুৱাৰী মাহত বা ডিচেম্বৰত বহু দূৰ দূৰণিৰ পৰা আমাৰ বনভোজ খোৱা পাৰ্টিসমূহ আহে আৰু ইয়াত তৃপ্তিৰে এসাঁজ খাই তেওঁলোকে আনন্দ লাভ কৰে। গতিকে বন্ধু, মোৰ চেনেলটি যদি আপোনালোকে চাইছে বা নতুনকৈ চাইছে, চেনেলটি এটি লাইক আৰু এটি কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ, নমস্কাৰ।